মৰিগাঁও দলৈগাঁৱত ভয়ংকৰ মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত এজন মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উত্তৰ দলৈগাঁৱত আজি পুৱা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় দিলদাৰ হুছেইন নামৰ লোকজন পথাৰত গৈ থকা অৱস্থাত চাৰিজনকৈ লোকে আগভেটি ধৰি ভয়ংকৰভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে দা কুঠাৰ আৰু লাঠিৰে গুৰুতৰভাৱে আহত কৰে 60 বছৰীয়া দিলদাৰ হুছেইন নামৰ লোকজনক পূৰ্বৰ ৰাখেজত লোকজনক এনেকৈ ভয়ংকৰভাৱে মাৰপিট কৰি হাত ভৰি ভাঙি পেলাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে আব্দুল মজিদ বৰদিল সাহাবুদ্দিন আসাদুল্লাহ নামৰ চাৰিজনকৈ লোকে দিলদাৰ হুছেইন নামৰ লোকজনক মাৰপিট কৰি পথাৰত পেলাই থৈ যায় পৰিয়ালৰ লোকে ততাতয়াকৈ মৈৰাবাৰী সিভিল হস্পিটেললৈ নিয়ে যদিও অৱস্থা জটিল হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ লৈ যায় ইপিনে ঘটনা সন্দৰ্ভত মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে মানে হুনকালে পথাৰত গৈছে মিচিঙৰ পানী লবলৈ তাতে গৈ মানে মিচিঙৰ পানী লৈ আছে মানে 4-5 জন আহি মানে মাৰপিট কৰিছে কোনে কোনে মাৰপিট কৰিছে মানে বৰদিল সাহাবুদ্দিন মজিদ আব্দুল মজিদ তেওঁলোকে মাৰপিট কৰিছে যোনে আঘাত পাইছে তেখেত কোন হয় আপোনাৰ কি লয় মোৰ মামা হয় আপোনাৰ মামা তেখেতে কি সন্দৰ্ভত মাৰপিট কৰিছে মানে কি লৈ পেলাই কাজিয়াটো কি লৈ হৈছিলে কাজিয়াটো কি তাতো মই গম নাপায় পথাৰত পানী লৈ যাওঁতে মাৰপিট কৰিছে আৰু কিহেৰে আঘাত কৰিছিলে বাহিৰে আঘাত কৰিছে এতিয়া আপোনালোকে মৈৰাবাৰী থানাত এজাহাৰ দিছে এতিয়া পেচেণ্ট ক'ত আপোনালোকৰ মৈৰাবাৰী হস্পিটেলত ইয়াৰ পৰা ৰেফাৰ দিছে নেকি নগাঁও ৰেফাৰ দিছে অৱস্থা কি সংকটজনক নেকি অৱস্থা বেয়া আগতে কি সেইটো পাৰ্টিৰ লগত কাজিয়া আছিলে অকমান কাজিয়া আছিল কিবা পৰিয়াল বৰ্গে কিবা কাজিয়া আছিল নেকি কাজিয়া আছিল ন কোনে কোনে মাৰপিট কৰিছিলে নাম কেইটা আকৌ কৈ দিয়কচোন সাহাদুল্লাহ বৰদিল আৰু একেজনে এতিয়া আপোনালোকে কি বিচাৰে আৰু কি প্ৰশাসনক কি দাবী জনাব আমি মানে এতিয়া ন্যায় দাবী বিচাৰিছোঁ যে সিহঁতক মানে এৰেষ্ট কৰি আনে আৰু যিটো আইনমতে শাস্তি আছে সেইটো দিব লাগে যেহেতু দেখা গৈছে আপোনালোকক অচি ছাৰৰ লগ দিছে কি কৈছে ছাৰে আপোনালোক ছাৰে কৈছে এতিয়া মানে যিটো মানে ব্যৱস্থা আছে সেইটো কৰি আইনী ব্যৱস্থা যি আছে ল'ব আৰু আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ মানে বৰতাল দলৈগাঁও কাজিয়াটো ক'ত হৈছিলে মানে পশ্চিম বৰতাল দলৈগাঁও থানা মৰিৰাবাৰী পৰে জিলা মৰিগাঁও নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24